Question number 1. শৰাইঘাটৰ ৰণ কেতিয়া হৈছিল? শৰাইঘাটৰ ৰণ হৈছিলে 1671 চনত। নেক্সট কুৱেশ্যন, প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিলে? প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিলে? উত্তৰ 1769 চনত। নেক্সট কুৱেশ্যন, খুৰা ৰজা বুলি কাক কোৱা হয়? খুৰা ৰজা বুলি কাক কোৱা হয় সকলোৱে আমি জানো? চুকাংফা। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল কিমান চনত? সকলোৱে আমি জানো, অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। এনচাৰ 1858 চনত। নেক্সট কুৱেশ্যন, পথৰুঘাটৰ ৰণ হৈছিল অৰ্থাৎ পথৰুঘাটৰ ৰণ হৈছিল কিমান চনত? 1894 চনত। অসমত দা প্ৰথা বিলোপ হৈছিল কেতিয়া হৈছিলে? 1843 চনত। শংকৰদেৱৰ প্ৰথম নাট কি আছিল? শংকৰদেৱৰ প্ৰথম নাট আছিলে শ্ৰীনযতা। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে? অতি গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, শিৱসাগৰ। যদিহে বন্ধুসকল ভিডিঅ' চাই ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব, কিয়নো যোৱা ভিডিঅ'ত যিকোনো ভিডিঅ' আৰু ডেইলি 20টাকৈ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় অসম।